ওম নম শিৱায় হৰ হৰ মহাদেৱ। তো কেনে আছে বন্ধুসকল আপোনালোক? আজি বন্ধুসকল মই আপোনালোকক এটা মন্ত্ৰৰ বিষয়ে ক'ম বুলি ভাবিছোঁ। যি মন্ত্ৰটো যদি আপোনালোকে সিদ্ধি কৰি লয়, এই মন্ত্ৰটো কেনেকৈ সিদ্ধি কৰিব লাগে মই আপোনালোকক পিছৰ ভিডিঅ'টোত কৈ দিম, আৰু পিছৰ ভিডিঅ'টো কেতিয়া আহিব মই আপোনাক এই ভিডিঅ'তে কৈ দিম, ঠিক আছে? এতিয়া কৈ আছোঁ, এই মন্ত্ৰটো যদি আপোনালোকে সিদ্ধি কৰি লয় তেতিয়ালৈকে আপোনালোকৰ যিমানবিলাক দুখ দুৰ্গতি যিমানবিলাক আপোনালোকে পাই আহিছে এই জীৱনৰ পৰা বা এই ভৌতিক জগতখনৰ পৰা, এই সকলোবিলাক দূৰ হৈ যাব। সেই দুখ দুৰ্গতি বুলি যে কৈছোঁ, সেই দুখ দুৰ্গতিৰ ভিতৰত কিন্তু ভৌতিক দুখ দুৰ্গতিও আছে বন্ধুসকল। যেনে কাৰোবাৰ এতিয়া খুব দূৰলৈকে ব্যাধিত ভুগি আছে, বা নিজে নুভুগিলেও কাৰোবাৰ এতিয়া ধৰক কোনোবাৰ ল'ৰাৰ বা কোনোবাৰ ছোৱালীৰ কিবা দুৰাৰোগ্য ব্যাধি আছে, বা মেণ্টেলি কিবা হেৰাছমেণ্ট আছে, বা মেণ্টেলি ইনবেলেঞ্চড, বা সেইবিলাক হোৱাৰ উপৰিও কিবা গ্ৰহৰ দশা আছে কাৰোবাৰ ওপৰত, বা কিবা গ্ৰহৰ দুষ্প্ৰভাৱ পাই আহিছে, যিবিলাক দুষ্প্ৰভাৱ হয় গ্ৰহৰ, সেইবিলাক ভোগ কৰি আহিছে কোনো ব্যক্তিয়ে, ঠিক আছে? তেতিয়াহ'লে সেই ব্যক্তিসকলৰ কাৰণে এই মন্ত্ৰটো সিদ্ধ কৰি ল'ব লাগে। এই মন্ত্ৰটো যদি তেখেতসকলে এবাৰ সিদ্ধ কৰি ল'ব পাৰে, তেতিয়াহ'লে তেখেতসকলৰ যিমানবিলাক সমস্যা আছে এই সকলোবিলাক দূৰ হৈ যাব। মন্ত্ৰটোৰ নামটো হ'ল মহামৃত্যুঞ্জয় মন্ত্ৰ বন্ধুসকল। হয়, মহামৃত্যুঞ্জয় মন্ত্ৰ এটা এনেকুৱা মন্ত্ৰ, তাৰ নামেই হ'ল মৃত্যুঞ্জয়, তাৰমানে মৃত্যুক জয় কৰিব পাৰে। মহামৃত্যুঞ্জয় মন্ত্ৰ ই আপোনাৰ জীৱনৰ সকলো দুখ দুৰ্গতি আঁতৰ কৰাই দিব পাৰে। ইনফেক্ট এই মন্ত্ৰটোৱে মানুহক মৃত্যুমুখৰ পৰাও ঘূৰাই আনিব পাৰে বন্ধুসকল। হয়, এই মন্ত্ৰটোৰ ইমান শক্তি যে ই মানুহক মৃত্যুৰ মুখত পৰা মানুহকো ঘূৰাই আনিব পাৰে, ঠিক আছে? কিন্তু কথাৰ বেলেগ মিনিং নল'ব বন্ধুসকল। মৃত্যুৰ মুখত পৰা মানুহসকলক ঘূৰাই আনিব পাৰে মানে এইটোৱে ক'লোঁ যে ধৰক এতিয়া ছাপ'জ কাৰোবাৰ কোনোবা যিয়ে নহওক, চাপ'জ এতিয়া ধৰক মই বেলেগৰ কথা ক'লে বেয়া হ'ব, চাপ'জ এতিয়া ধৰক মোৰ কোনোবা এজন আজি ধৰক মোৰে ৱাইফ বা মোৰ সহধৰ্মিনী আজি কিবা দুৰাৰোগ্য ব্যাধিত পৰি যদি মেডিকেলত আছে, তেখেতৰ সেই বেমাৰ আমি ভাল কৰিব পৰা নাই, তেখেত মেডিকেলত আছে, তেখেতৰ মেডিকেলৰ ট্ৰিটমেণ্ট চলি আছে। মেডিকেল ট্ৰিটমেণ্ট মাষ্ট ফ্ৰেণ্ডছ, মেডিকেল ট্ৰিটমেণ্ট লাগিবই। কিন্তু মেডিকেল ট্ৰিটমেণ্ট চলি আছে, তথাপি তেখেতৰ আৰোগ্য হৈ অহা নাই তেখেত, বা তেখেত কোমাত আছে, বা তেখেতৰ কিবা তেনেকুৱা ধৰণৰ বেলেগ কিবা ধৰণৰ প্ৰব্লেম হৈ আছে, বা তেখেত ধৰক কোমাত বাৰু নাই, তেখেত ধৰক আপোনাৰ বেমাৰো হোৱা নাই একো, জেলত গুচি গৈছে, কোনো ধৰণৰ কিবা কামত ফচি, কিবা সঁচাই মিছাই কিবা বদনামত লাগি তেখেত জেলত গুচি গ'ল। তেনেকুৱা বহুতৰ ক্ষেত্ৰত হয় বন্ধুসকল, এইবিলাক মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই কৈ আছোঁ। তেনেকুৱা বহুতৰ ক্ষেত্ৰত হয়, ধৰক জেলত গুচি গ'ল। এতিয়া জেলত গুচি যোৱাৰ পিছত তেখেতৰ জেলৰ পৰা ওলোৱাৰ কাৰণে তেখেতৰ কি কৰিব লাগিব? কোৰ্ট কেছ মোকদ্দমা এইবিলাকতো হ'বই, কিন্তু সোনকালে ওলাই আহিব যদি আপোনালোকে এই মহামৃত্যুঞ্জয় মন্ত্ৰটো সিদ্ধি কৰি লয়। এই মহামৃত্যুঞ্জয় মন্ত্ৰৰ ফল এনেকুৱা নহয়, কোনো ধৰণৰ বাধা বিঘিনিয়ে আপোনাক চুব নোৱাৰিব বন্ধুসকল। সিদ্ধি নহওঁতে আপোনালোকৰ যি হৈছে সেইবিলাক এইটো মন্ত্ৰ সিদ্ধি হোৱাৰ পিছত ঠিক হৈ যাব। কিন্তু যদি মন্ত্ৰটো আপোনাৰ একবাৰ সিদ্ধি হৈ গ'ল, তাৰপিছত আৰু আপোনাৰ কোনো ধৰণৰ অপশক্তিয়ে বা কোনো ধৰণৰ অপশক্তিৰ প্ৰভাৱত আপুনি নপৰিব বন্ধুসকল, বা তেনেকুৱা কোনো অপশক্তিয়ে আপোনাৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰিব বন্ধুসকল, আপোনালোকৰ ওপৰত, ঠিক আছে? এই মন্ত্ৰটো হ'ল তেনেকুৱা ধৰণৰ মন্ত্ৰ। এইটো মন্ত্ৰৰ নামেই হ'ল মহামৃত্যুঞ্জয় মন্ত্ৰ। গতিকে এই মন্ত্ৰটো সিদ্ধি কৰি ল'লে আপোনালোকৰ বহুত ধৰণৰ অসুবিধা দূৰ হ'ব। আৰু ক'ব কৈছোঁ বন্ধুসকল, এতিয়া ধৰক আপোনাৰ আমাৰ যিবিলাক ধৰক ডেকা গাভৰু আছে, তেখেতসকলে কাৰোবাক ভাল পায়, বা কোনোবা কাৰোবাৰ প্ৰেমিকে কোনোবা প্ৰেমিকাক ধোকা দি আছে, বা তেখেতে দ্বৈত সম্পৰ্কৰ লগত জড়িত, কোনোবা ধৰক এতিয়া কাৰোবাৰ ৱাইফ বা হাজবেণ্ড যদি দ্বৈত সম্পৰ্কৰ লগত জড়িত, তাৰমানে তাৰ বাহিৰেও তেখেতৰ ৱাইফৰ বাহিৰেও বা তেখেতৰ হাজবেণ্ডৰ বাহিৰেও যদি
আৰু অন্য কিবা কাৰোবাৰ লগত সম্পৰ্ক থাকে, সেই একে ধৰণৰ সম্পৰ্ক যেনেকুৱা তেখেতৰ ৱাইফ বা হাজবেণ্ডৰ লগত আছে, তেনেকুৱা সম্পৰ্কবিলাকো এই মন্ত্ৰৰ দ্বাৰা যদি ভুক্তভোগী পতি বা পত্নীয়ে, যাৰ লগত এইটো হৈ আছে, সেই পতিজন বা পত্নীয়ে যদি এই মহামৃত্যুঞ্জয় মন্ত্ৰটো সিদ্ধি কৰি লয়, তেতিয়াহ'লে বন্ধুসকল এই সকলো অসুবিধাও আঁতৰ হৈ যায়। মানে তেখেতৰ পতি বা পত্নী শুদ্ধ ৰাস্তাত নিজৰ পথলৈ ঘূৰি আহে। হয় বন্ধুসকল, ঠিক আছে। আৰু ধৰক কাৰোবাৰ সন্তানৰ ক্ষেত্ৰত কিবা বেমেজালি আছে, সন্তানক আপোনাৰ নিগেটিভ শক্তিয়ে খুব ভালকৈ প্ৰভাৱিত কৰে, বা যিকোনো ভূত প্ৰেতৰ বাধা লাগি যায়, পটুককৈ কাৰোবাৰ যিটো আমাৰ মুখ লগা বুলি কয়, মুখ লাগে, নজৰ লাগে, তেনেকুৱা ধৰণৰ বস্তু হয়। তেনেকুৱা ধৰণৰ মানুহৰ কাৰণেও এই ধৰণৰ মন্ত্ৰটো সিদ্ধি কৰি ল'লে বহুত কামত আহে। পিছত এই মন্ত্ৰটোৰ দ্বাৰা ধৰক এতিয়া আপোনাৰ বা মোৰে এতিয়া ধৰক বাচ্ছাৰ এনেকুৱা হৈ আছে বা ল'ৰা ছোৱালীৰ এনেকুৱা হৈছে, তেতিয়াহ'লে মই যদি এই মন্ত্ৰটো সিদ্ধি কৰি লৈ পেলাই মোৰ ল'ৰা ছোৱালীৰ ওপৰত যদি মই এই মন্ত্ৰটো পঢ়ি পেলাই ফু মাৰি দিওঁ, বা এটা কবচ বনাই ফুক মাৰি এটা কবচ বনাই দিওঁ, বা যদি এটা তাবিজত কিবা এই মন্ত্ৰটো ভৰাই লিখি যদি ফুক মাৰি তাতে মই যদি নিজেই এটা কবচ বনাই দিওঁ, মোৰ নিজৰ কাৰণে এই মন্ত্ৰটি সম্পূৰ্ণ কাম কৰিব, অৰ্থাৎ আপোনাৰ ল'ৰা ছোৱালীৰ ওপৰতো এই মন্ত্ৰটি সম্পূৰ্ণ কাম কৰিব। ঠিক আছে বন্ধুসকল, এই মন্ত্ৰই হৈছে মহামৃত্যুঞ্জয় মন্ত্ৰ। ইয়াৰ যিবিলাক ফল আছে সেইবিলাক বন্ধুসকল কৈ শেষ কৰিব নোৱাৰি। আপোনালোকে মই গণাই শেষ কৰিব নোৱাৰিম, আপোনালোকে গন্তি কৰি শেষ কৰিব নোৱাৰিব। তাৰ ভিতৰতে যি দুই এটা অতিকৈ কষ্টকৰ আৰু মানুহৰ জীৱনৰ কাৰণে অতিকৈ প্ৰয়োজনীয় বস্তু হয়, সেইকেইটা মই আপোনালোকক ক'লোঁ। ঠিক আছে। আৰু বাকী যদি আপোনালোকে এই মন্ত্ৰটোৰ ফল যদি আপোনালোকে লাভ কৰিব বিচাৰে, এই মন্ত্ৰটো কেনেকৈ সিদ্ধি কৰিব লাগে সেই বিষয়ে মই ভিডিঅ' লৈ আহি আছোঁ, ইয়াৰ নেক্সট ভিডিঅ'টো। ঠিক আছে। এই মন্ত্ৰটো এই অনাগত চন্দ্ৰগ্ৰহণ আহি আছে 10 তাৰিখে এই মন্ত্ৰটো সিদ্ধি হৈ যাব, মাত্ৰ অলপ সময় জপ কৰিলে। এই মন্ত্ৰটো সিদ্ধি কৰিব লাগিলে আপোনাৰ মিনিমাম 11 দিনীয়া অনুষ্ঠান কৰিব লাগে, 11 মাহলৈকে জপ কৰিব লাগে। কিন্তু এই গ্ৰহণ কালত আপুনি যদি এই মন্ত্ৰটো অকল গ্ৰহণৰ সময়খিনিয়ে জপ কৰে, তেতিয়াহ'লে আপোনাৰ মন্ত্ৰটো সিদ্ধি হৈ যাব। তাৰ কিছুমান বিধি বিধান আছে বন্ধুসকল, সৰু সুৰা বিধি বিধান, সেইখিনি মই আপোনালোকক নেক্সট ভিডিঅ'টোত কৈ দি আছোঁ। ঠিক আছে। তো আজিলৈকে মন্ত্ৰটো এবাৰ কৈ দিওঁ, মন্ত্ৰটো কৈ দিছোঁ, মন্ত্ৰটো আপোনালোকে শুনি লওক। মন্ত্ৰটো হৈছে ওম ত্ৰ্যম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুক্মি ভৱন্দনাথ মৃত্যুৰ্মুক্ষী য়মমৃতাৎ। হয় বন্ধুসকল, এইটোৱে মন্ত্ৰ। এই মন্ত্ৰটো আপুনি জপ কৰিব লাগিব, আৰু এই মন্ত্ৰটো জপ কৰি আপোনালোকৰ যিমানবিলাক আপোনালোকৰ অসুবিধা আছে, মইতো কৈছিলোঁ অলপ আগতে, তাৰ উপৰিও মই কোৱাৰ উপৰিও আৰু বহুত ধৰণৰ এনেকুৱা অসুবিধা আছে যিবিলাকৰ নামে মই আপোনাক হয়তো এতিয়ালৈকে কোৱা নাই। তেনেকুৱা অসুবিধাবিলাকো আপোনালোকৰ দূৰ হৈ যাব বন্ধুসকল। ঠিক আছে। তো আজিলৈ বিশেষ নকওঁ। জয় মহাকাল, হৰ হৰ মহাদেৱ।